আপুনি বাৰু জানেনে এই টপা আংকুলসকল বা বয়সত ডাঙৰ পুৰুষসকলৰ প্ৰেমত সৰু সৰু ছোৱালীবিলাক কিয় পৰে বা তেওঁলোকৰ সৈতে কিয় সম্পৰ্ক কৰে? প্ৰথম কথা হ'ল এই টপা আংকুলসকল বা বয়সত ডাঙৰ পুৰুষসকলৰ অভিজ্ঞতা বেছি থাকে, যাৰ কাৰণে যেতিয়া ছোৱালীসকল তেওঁলোকৰ লগত থাকে বা ওচৰত থাকে তেতিয়া তেওঁলোকে নিজকে নিৰাপদ বুলি অনুভৱ কৰে। 2 নম্বৰ, এনে পুৰুষ অধিক যত্নশীল হয়। এই টপা আংকুলসকল কিন্তু চাব সাধাৰণ ল'ৰাতকে বা বয়সত কম বয়সৰ ল'ৰাতকে কিন্তু বেছি যত্নশীল হয় আৰু যিটো স্বভাৱেই ছোৱালীসকলৰ মন জয় কৰিবলৈ সক্ষম হয়। 3 নম্বৰ, এই টপা আংকুলসকল বা বয়সত ডাঙৰ পুৰুষসকল সম্পৰ্কত অধিক চিৰিয়াছ হয়। সম্পৰ্কত একদম চিৰিয়াছ থাকে তেওঁলোক, যাৰ বাবে ছোৱালীসকলে এই টপা আংকুলসকলৰ প্ৰেমত পৰিবলৈ আৰম্ভ কৰে। আৰু 4 নম্বৰ হ'ল এনে পুৰুষসকল অধিক আত্মবিশ্বাসী হয়। সাধাৰণতে দেখা যায় যে কম বয়সৰ পুৰুষতকৈ অধিক বয়সৰ পুৰুষসকল আত্মবিশ্বাসী হয় আৰু যিটো ছোৱালীসকলক অধিক আকৰ্ষণ কৰে। আত্মবিশ্বাসী পুৰুষক ছোৱালীসকলে বেছিকৈ ভাল পায়।